নমস্কাৰ সকলোকে গায়ত্ৰী কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আমি পাতত দিয়া মাছৰ ৰেচিপিটো লৈ আহিছোঁ। যিটো সকলোৱে জানেই মাছ কেনেধৰণৰ পাতত দিয়ে, কিন্তু আমিনো কেনেদৰে পাতত দি খাওঁ সেই বিষয়ে আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিছোঁ। আহকচোন। প্ৰথমতে মই সৰু মাছখিনি চাফা কৰি ধুই লৈছোঁ, যাতে ভিতৰত পেটুখিনি থাকি নাযায়, নহ'লে তিটিকি লাগে। গতিকে আপোনালোকে মাছখিনি ভালদৰে চাফা কৰি ল'ব। এতিয়া মই আদাৰ কেইটামান কুমলীয়া পাত লৈছোঁ, গোলনেমুৰ কেইটামান কুমলীয়া পাত লৈছোঁ, 4টামান জলকীয়া লৈছোঁ, কেইফুটামান নহৰু লৈছোঁ, মান ধনিয়াৰ পাত 4 কিলা লৈছোঁ আৰু পিঁয়াজ অলপ কাটি লৈছোঁ। মই আদাৰ পৰিৱৰ্তে আদা পাত লৈছোঁ, কিয়নো আদা পাতটো দিলে যথেষ্ট খাবলৈ ভাল হয়। গতিকে আমি পাতত দিবলৈ মাছ ৰেডি কৰিবলৈ এইখিনি সামগ্ৰী হৈ গৈছে। গতিকে আহক। এতিয়া প্ৰথমতে মই মাছখিনিত নিজৰ সোৱাদমতে নিমখ দিছোঁ, কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া নহৰু কেইফুটামান কাটি দিছোঁ। এতিয়া মই আদাৰ পৰিৱৰ্তে আদা পাত কেইটামান কাটি দিছোঁ। আদা পাত কাটি দিলে যথেষ্ট খাবলৈ ভাল হয়। এতিয়া মই গোলনেমুৰ কুমলীয়া পাতকেইটা কাটি দিছোঁ আৰু এতিয়া মান ধনিয়া পাতকেইটা কাটি দিছোঁ আৰু কেঁচা জলকীয়া দি দিছোঁ। মান ধনিয়া দিলে যথেষ্ট গোন্ধটো ভাল হয়। এতিয়া মই 1 চামুচমান মিঠাতেল দি পেলাই এনেদৰে সানি ল'ম। গতিকে আপোনালোকে আদা পাত, মান ধনিয়া পাত আৰু গোলনেমু বা কাজি নেমু হ'লেও কোনো কথা নাই, কুমলীয়া আগ পাত দি দিবচোন, খাই যথেষ্ট ভাল লাগে। গতিকে এনেদৰে মই ৰেডি কৰি ৰাখিছোঁ। এতিয়া মই গেছৰ ষ্টভটো জ্বলাই এনেদৰে হালধি পাতত মই আজি মাছ পাতত দিম বুলি ভাবিছোঁ। গতিকে মই হালধি পাত কেইখিলামান ধুই এনেদৰে সেকি ল'ম, যাতে ফাটি নাযায়। গতিকে অলপ সেক দিয়াটো প্ৰয়োজন আছে। দেখিছেনে? আপোনালোকে কলপাতৰ পৰিৱৰ্তে এনেদৰে হালধি পাতত মাছ দি খাবচোন, আৰু কেনে পালে মোক কমেণ্ট বক্সত জনাব। হালধি পাতত দি যদি মাছ খায়, গোন্ধটো যথেষ্ট ধুনীয়া হয় আৰু খাবলৈও সোৱাদ হয়। গোন্ধটো একদম মলমলাই থাকে। গতিকে মই হালধি পাতত দিয়া মাছ খাই যথেষ্ট ভাল পাওঁ। গতিকে আপোনালোকেও কলপাতৰ পৰিৱৰ্তে এনেদৰে এদিন হ'লেও খাই চাবচোন। এনেদৰে মই 3 কিলামান হালধি পাত সেকি লৈছোঁ, যাতে মাছখিনি বান্ধোতে ফাটি নাযায়। গতিকে সেকাটো প্ৰয়োজন আছে। এনেদৰে মই এখিলাৰ ওপৰত আনখিলা দি মাছখিনি দি দিম। দেখিছেনে? মাছখিনি দি দিছোঁ। আপোনালোকেও চাগে সৰু মাছ পাতত দি খাই খুব ভাল পায়, নহয় জানো? মোৰো যথেষ্ট প্ৰিয়। গতিকে মই গৰম ভাতৰ লগত এনেদৰে পাতত দিয়া মাছ খাই বহুত ভাল পাওঁ। এনেদৰে মই হালধি পাতখিলা মাছখিনি দি নিজৰ সুবিধা অনুসৰি মুটুকাই দিম আৰু ইফালে জুই অঙঠা কৰি থৈছোঁ, আৰু এই মই টোপোলাটো জুইৰ অঙঠাত ভৰাই দিম। এনেদৰে কলপাতৰ যোনটো ঠাৰিৰ পৰা এনেদৰে মই কাটি লৈছোঁ, কাটি পেলাই এনেদৰে বান্ধি ল'ম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব, যাতে নতুন ভিডিঅ'সমূহ পাই থাকে। গতিকে নাপাহৰিব কিন্তু। এতিয়া আমাৰ টোপোলাটো ৰেডি হৈ গৈছে আৰু জুই অঙঠাত ভৰাই দিম। দেখিছেনে? জুই অঙঠাৰ পৰা উলিওৱাৰ পাছত গোন্ধটো যথেষ্ট মলমলাই গৈছে। যিহেতু হালধি পাতত দিছোঁ, গৰম ধোঁৱা ওলাই আছে। গতিকে গৰম ধোঁৱা ওলাই থাকোঁতেই যদি আমি গৰম ভাতৰ লগত এনেদৰে খাওঁ, কিমান ভাল লাগিব। দেখিছে? দেখিবলৈ যথেষ্ট ভাল হৈছে, গোন্ধটো ভাল হৈছে। গতিকে খাবলৈও ভাল হ'ব বুলি ভাবিছোঁ। তৎক্ষণাতে আপোনালোকে এনেদৰে মাছ পাতত দি খাব পাৰে। গতিকে মই হালধি পাতত দিয়া মাছ আপোনালোকৰ আগত এনেদৰে দেখাইছোঁ। আপোনালোকেও এনেদৰে কলপাতৰ পৰিৱৰ্তে হালধি পাতত মাছ
দি খাব পাৰে। আমাৰ মাছ পাতত দিয়া হৈ গ'ল। যদি ভিডিঅ'টো ভাল পালে পুনৰবাৰ কৈছোঁ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই হালধি পাতৰ পৰা এনেদৰে বাতিত পৰিৱেশন কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।